हेलो एवरीवन नमस्कार जनाइছো সকলোকে আজি আমি এইটো ভিডিঅত ইউজিসি ইশানোদয় স্কলারশিপ স্টেট লেভেল ভেরিফিকেশন হোৱাৰ পিছত কি কৰিব লাগে এই বিষয়ে আলোচনা কৰিম লগতে এই বৰ্ষৰ অৰ্থাৎ 2025-26 বৰ্ষৰ এক্সপেক্টেড কাট অফ মার্কস কিমান যাব পাৰে এই বিষয়ে এটি গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াম আৰু এতিয়াৰ পৰা ডিগ্ৰী কোৰ্সটো যেহেতু 4 বছৰৰ কাৰণে বৃদ্ধি কৰিলে গতিকে এতিয়াৰ পৰা ইউজিসি ইশানোদয় স্কলারশিপটো কেই বছৰ দিব অৰ্থাৎ 3 বছৰ দিব নে 4 বছৰ দিব এই বিষয়ে আমি আলোচনা কৰিম লগতে কি কাৰণত আমি ইউজিসি ইশানোদয় স্কলারশিপটো পোৱাৰ পৰা বঞ্চিত হ'ব পাৰো এই বিষয়ে আলোচনা কৰিম গতিকে আহক এই গুৰুত্বপূৰ্ণ ভিডিঅটি আৰম্ভ কৰো ইতিমধ্যে তোমালোকে 2025-26 ৰ যিবিলাকে এপ্লাই কৰিছা হেসকলৰ ষ্টেট লেভেল ভেৰিফিকেশন আৰম্ভ হৈছে কিছুমানৰ কৰি আছে আৰু কিছুমানৰ হয়তো কেইদিনমানৰ ভিতৰতে হৈ যাব আৰু যাৰ হৈছে কমেন্টত জনাবা আৰু যাৰ হোৱা নাই তথাপি মোক একবাৰ জনাবা যিবিলাকৰ ভেৰিফিকেশন অলৰেডি হৈ গৈছে হেসকল একো কামে কৰিব নালাগে তোমালোকে জাস্ট ওয়েট কৰা আৰু একবাৰ এটা কাম কৰিবা তোমালোকৰ যোনটো বেংক একাউন্ট ইউজ কৰিছা সেই বেংক একাউন্টটো এক্টিভ আছে নে নাই একবাৰ চাই লবা যাতে বেংক একাউন্ট কোনো কাৰণত ব্লক নাইবা ফ্রিজ নহয় ঠিক আছে এতিয়া যদি আমি ইউজিসি ইশানোদয় স্কলারশিপৰ কাট অফৰ বিষয়ে ক'বলৈ যাও ইয়াতে কি হয় ইউজিসি ইশানোদয়ত কোনো ধৰণৰ কাট অফ মার্কস নাথাকে এটো একদম ভুয়া কথা ইয়াতে কি হয় তোমালোকৰ যোনটো নৰ্থ ইষ্ট আছে তাৰে পৰা 10000 ষ্টুডেন্টক বাছি লয় আৰু মার্কসটো কেনেকুৱা হয় হাইয়েষ্টৰ পৰা একদম লয়েষ্ট লৈকে ধৰে 10000 ষ্টুডেন্ট সম্পূৰ্ণ নোহালৈকে স্কলারশিপটো দি থাকিব ঠিক আছে আমি যদি লয়েষ্ট মার্কৰ বিষয়ে ক'বলৈ যাও যোনটো 2023 বৰ্ষ আছিল তাতে লয়েষ্ট মার্ক প্ৰায় 74% আছিল আৰু 2024 বৰ্ষ অৰ্থাৎ আমাৰ ইয়াৰটোত কি হৈছিল একদম ইউজিসি ইশানোদয় স্কলারশিপৰ হিষ্ট্ৰি ক্ৰিয়েট কৰিছে কিয়নো এই বৰ্ষত যিবিলাক 61% পাইছিল বা 60% পোৱাবিলাকও পইচা পাইছে ঠিক আছে কিন্তু তাৰে পিছত যদি আমি 2025 বৰ্ষত চাবলৈ যাও ইয়াতে কি হল কাট অফটো একেবাৰে হাই হৈ গল অৰ্থাৎ 61 ৰ পৰা ইয়াতে 82 লৈকে লৈ গল যিবিলাকে 81 পইণ্ট সামথিং 81.99 পাইছে তথাপি ইহতে পইচাটো পোৱা নাই ঠিক আছে কিন্তু যদি আমি এই বৰ্ষৰ কথা ক'বলৈ যাও এই বৰ্ষত মোৰ মতে হয়তো 82 কে তলত নাহে 82 কে ওপৰতে থাকিব 1-2% ওপৰতে থাকিব তাতকে তলত নাহে গতিকে যিবিলাকে 82% এণ্ড এবভ আছে ইহতে কোনো টেনশন কৰিব নালাগে আৰু যদি বাইলাকত 82 কে তলত আহি যায় তেতিয়া হলে তোমালোকে আৰামছে পাই যাবা যেনেকুৱা আমাৰ বখত হৈছিল এতিয়া হান এটা গুৰুত্বপূৰ্ণ বিষয় লৈ যেহেতু অসমত ডিগ্ৰী কোৰ্সটো 4 বছৰলৈকে বৃদ্ধি কৰিলে গতিকে ইউজিসি ইশানোদয় স্কলারশিপটো 4 বছৰ দিব নে 3 বছৰ দিব এই বিষয় লৈ আমি বহুতে কনফিউজ হৈ আছো কিন্তু মই এই ক্ষেত্ৰত ক'ব বিচাৰিছো যে ইউজিসি এ স্কলারশিপটো 4 বছৰ দিব নে 3 বছৰ দিব এই বিষয় লৈ একো মন্তব্য দিয়া নাই ৰিসেন্টলি মই গুৱাহাটীত থকা অসমত যত ইউজিসিৰ স্টেট লেভেল ভেৰিফিকেশন হয় তাতে মই যাই লগ কৰি আহিছো তাৰে পৰা নোডেল অফিচাৰৰ পৰা মই গম পাইছো যে এতিয়ালৈকে ইউজিসি এ কোনো ধৰণৰ 4 বছৰ দিব নে 3 বছৰ দিব এই বিষয়ে একো নোটিফিকেশন দিয়া নাই পিছলৈ হয়তো দিব পাৰে কিন্তু মই এই ক্ষেত্ৰত ক'ব বিচাৰিছো যে ইউজিসি ইশানোদয় স্কলারশিপটো যেহেতু হোল ডিগ্ৰী কোর্স এক্সপেন্স কৰাৰ কাৰণে দিয়া হয় গতিকে মোৰ বুধিৰে এটো 4 বছৰে দিব হয়তো পিছলৈ নিদিবও পাৰে কিন্তু মোস্ট পসিবল আছে 4 বছৰে দিব এতিয়া আমি আলোচনা কৰিম তোমালোকে কি কাৰণত ইউজিসি ইশানোদয় স্কলারশিপটো নাপাবও পাৰা সোৱা তোমালোকে যোনবিলাকে এই বৰ্ষত এপ্লাই কৰিছা হিহতে কি কৰিব লাগিব থাৰ্ড সেমত গৈ তোমালোকে ৰিনিউৱেল কৰিব লাগিব তেতিয়া ৰিনিউৱেল কৰাৰ সময়ত তোমালোকৰ ফাৰ্স্ট সেম আৰু সেকেন্ড সেমৰ মাৰ্কশিটটো লাগিব যদি তোমালোকৰ ফাৰ্স্ট এণ্ড সেকেন্ড সেমত কিবা কাৰণত ব্যাক লাগে তেতিয়া হলে তোমালোকে এইটো স্কলারশিপ কেতিয়াও নোপোৱা আৰু বহুতো কাৰণ থাকিব পাৰে কিন্তু এইটো হল মোস্ট এণ্ড ইম্পৰ্টেন্ট ফ্যাক্টৰ যাতে তোমালোকৰ কোনো কাৰণতে ব্যাক নালাগে ঠিক আছে গতিকে সকলো ৰিজাল্ট ভাল হওক সকলো এইটো স্কলারশিপ লাভ কৰক তাৰে কামনা কৰি আজিলৈকে ইমানে সামৰিছো ধন্যবাদ